নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেলত আপোনালোক স্বাগতম জনাইছোঁ। আজি ভাৰতীয় মুদ্ৰাৰ কিমান শক্তি সেইটো আমি চাম, কেনেকুৱা ধৰণৰ বাকী দেশবোৰৰ লগত তাৰ মূল্য হয়। তো আহকচোন বন্ধুসকল, ভিডিঅ'টো একেবাৰে গুৰুত্বপূৰ্ণ ভিডিঅ' শেষলৈকে চাওঁ। প্ৰথমতে বন্ধুসকল, আমি ভিয়েটনামৰ কথা পাতিম। ভিয়েটনামৰ 1 টকাৰ সলনি আমাৰ ইয়াত মোটামুটি 300 টকাৰ ভেলু হয় আৰু সেইখন অতি চাবলগীয়া জেগা। ইয়াৰ পাছত বন্ধুসকলৰ ইৰাণৰ 1 টকাৰ সলনি আমাৰ ইয়াত 480 টকা আৰু ইৰাণৰ অৰ্থনৈতিক ব্যৱস্থা আৰু তাৰ পইচাৰ ভেলুটো কমি যোৱাৰ কাৰণ হ'ল তাত লাগি থকা বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ। ইয়াৰ পাছত আহিল বন্ধুসকল ইণ্ডোনেছিয়াৰ ৰাজধানী জাকাৰ্টা আৰু ইণ্ডোনেছিয়াৰ দ্বীপপুঞ্জ বালি চাবলৈ বহুত ধুনীয়া। ইয়াৰ 1 টকাৰ বিপৰীতে আমাৰ ইয়াত 300 টকাৰো অধিক। তো বন্ধুসকল, 2 টকা 45 পইচাত আমি 100 টকাৰ ভেলুৰ অন্তৰালত মংগোলীয় দেশখনক ল'ব পাৰোঁ। তাৰ পাছত আহিল শ্ৰীলংকা। 100 টকাৰ সলনি আমাৰ ইয়াতে শ্ৰীলংকা 345 টকা। তো বন্ধুসকল, এই ভিডিঅ'টো যদি আপোনালোক গুৰুত্বপূৰ্ণ লাগিছে বা ইয়াৰ পৰা কিবা যদি জানিব পাৰিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তলত কেনে পাইছে সেইটো কমেণ্ট কৰি জনাব।